নমস্কাৰ। আজিৰ কবিতাৰ শিৰোনাম মোক পাহৰি যোৱা তোমাৰ ধৰণেৰে। কথা অভিজিত বৰুৱা। তোমাক এৰাই চলি আন এটা নতুন জীৱন। ইমান সহজ হোৱা হ'লেতো কথাই নাছিল। ইমান কঠিন চাগে কেতিয়াও নহ'লহেঁতেন। শিলাময় এই সময়ৰ পাহাৰটো অকলশৰে বগোৱা। কিমান উচ্চতালৈ গ'লে ডাৱৰক চুমিব পাৰি সেয়া মই নাজানো। কিমানটা শিলৰ বুকুত ভৰি তলুৱাৰ কেঁচা ঘাৰ দাগ লগালে তুমি বুজি উঠিবা সেয়াও তোমাক বুজাবলৈ মোৰ সাধ্য নাই। তাতে আকৌ তুমি কৈছা মোক পাহৰি যোৱা তোমাৰ ধৰণেৰে। পাহৰি যাবৰ বাবেই জানো কোনোবাই কাৰোবাক মৰম দিয়ে? থিয় হৈ থাকে জানো কোনোবা সেউজ পাহাৰ, যি শিলৰ গুৰুত্ব কি কোনোদিনে বুজি নাপায়? হয়তো তুমি এই সকলোবোৰ কথা বুজি পায়ো কেতিয়াবা নুবুজা হোৱা, কাৰণ তুমি পাহাৰখনক সদায় উপভোগ কৰিবলৈ শিকিছা, অনুভৱ নহয়। ধন্যবাদ।